বস্তু এটা আৱিষ্কাৰ কৰিছে তাই দিয়া আকৌ এইটো হৈছে এণ্ড্ৰইড মোবাইলত আঙুলিৰে তো আমি টাচ কৰোঁ সেই টাচ প্লেটত আঙুলিৰ সলনি ব্যৱহাৰ কৰিব পাৰি দাদা তই এইটো কেনেকৈ বনালি এইটো বনাবলৈ তুমি জনাচোন এইটো বনাবলৈ 3টা বস্তু লাগে প্ৰথমতে কলম এটা পুৰণা কলম ল'লোঁ তাৰ ৰিফিলডাল উলিয়াই যিফালে লিখা হয় কপালখ পানী তিয়াই শুকুৱাই লগাই দিলোঁ তাঁৰডাল কেবুলৰ ভিতৰৰ পৰা এৰুৱাই ইয়াত লগাই দিলোঁ এইটো ব্যৱহাৰ কৰিছোঁ ভণ্টি চা চাই এতিয়া ৰচোন কলমটো এই তাঁৰডালত চুলে ব্যৱহাৰ এইটো এনেকৈ ব্যৱহাৰ কৰোঁ এনেকৈ তাতে মাৰ আকৌ এইটো এনেকৈ ব্যৱহাৰ কৰিলে হয়